खैराबारि सोलोंथाइ खोन्दोनि बर' पुखुरि गेजेर इंराजि फरायसालियाव बिजाब बाख्रि बेखेवदों। दिनै अदालगुरि जिल्लानि खैराबारि सोलोंथाइ खोन्दोनि सिङाव थानाय साहा बर' पुखुरि गेजेर इंराजि फरायसालियाव गिबिसिन बिजाब बाख्रिखौ बेखेवनाय जायो। मख'नो गोनांदि फरायसालिनि गाहाय फोरोंगिरि बिश्वनाथ चौहान आरो फोरोंगिरिनि नाजानायाव बिजाब बाख्रिखौ बेखेवनानै होयो DI भूमिधर बर'आ। मख'नो गोनांदि गोदो गोदायनिफ्रायनो साहा बर' पुखुरि ओनसोलनि सोलोंथाइनि गुदि मिरुआनो जादों गुदि गोजौ गेजेरारि आरो गेजेर इंराजि फरायसालिनि फरायसाफोरा बे बिजाब बाख्रिनि बिजाबनि गियानजों सुबुं सम्पद दाफुंनो हागोन होननानै मिजिंथिनाय फोरमायो BEO बिमैथि बर', SI सना माइनाव बर', FLN कनसार्नेन्ट सुभाष राभाया। बे बिजाब बाख्रि बेखेवनाय हाबाफारिखौ सामलायो फरायसालि सामलाय फादनि फादगिरि जयराम बर'आ। बे हाबाफारिनि सोमोन्दै सोलोंथाइ बिबानगिरि आरो गाहाय फोरोंगिरिया खौरांगिरिनि सिगाङाव मा फोरमायदों खोनासंनि। आसलते मोर खूबे ভাল লাগিছে লগতে নৱবৰ্ষ 2024 যেহেতু আৰম্ভ হ'ল আজি 2 তাৰিখ তো আজিৰ দিনটোত আমাৰ ডিষ্ট্ৰিক্ট যেটো ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি পদক্ষেপত আজি খৈৰাবাৰী অন্তৰ্গত উত্তৰ বৰপুখুৰী ME স্কুল এইখনত যেটো আমাৰ লাইব্ৰেৰী এখন মডেল লাইব্ৰেৰী হিচাপে তেখেতসকলে আৰম্ভ কৰিলে আৰু ইয়াতে মোৰ আহি খুবেই ভাল লাগিল আৰু মোক উদ্বোধন কৰিব দিলে মই ইতিমধ্যে কৰিছোঁ। তো ইয়াত মোৰ আহি খুবেই এইকাৰণেই ভাল লাগিল যে ইয়াৰ যিখিনি শিক্ষক আছে CRCকে ধৰি আমাৰ ডিষ্ট্ৰিক্টৰ যিখিনি FLNৰ কনচালটেণ্ট তেখেতসকল আছে, আমাৰ SI বাইদেউ BO লগতে আমাৰ ইয়াৰ যিখিনি শিক্ষক গুৰু আছে তেখেতসকলৰ যিখিনি প্ৰয়াস ইয়াত দেখি মোৰ খুবেই ভাল লাগিল। আৰু কথা হ'ল যে লাইব্ৰেৰী এখন যিহেতু আমি সকলোৱে জানো যে সেইটো এটা জ্ঞানৰ ভাণ্ডাৰ হয়। আজিকালি ল'ৰা ছোৱালীক অকল কিতাপতে গোটেই শিক্ষাবিলাক আমি দিব নোৱাৰোঁ, জ্ঞানবিলাক দিব নোৱাৰোঁ, যাৰ কাৰণে আমি সেইটো এটা মডেল হিচাপে আমি আজি এইখন লাইব্ৰেৰী ইয়াত আৰম্ভ কৰিছোঁ। আৰু এইখিনিতে মই অনুৰোধ কৰিম যে এখন অকল লাইব্ৰেৰী হৈ নাথাকি এইখন লাইব্ৰেৰীৰ লগতে লাইব্ৰেৰী কাম ইনফৰমেশ্যন এটা চেণ্টাৰ বনাব লাগে তেখেতসকলে। মই এইটোৰ কাৰণে অনুৰোধ কৰিছোঁ, কাৰণ লাইব্ৰেৰীটো আমি মেনুৱেলি ইনফৰমেশ্যনবিলাক পাওঁ। আমাৰ কাহিনী, আমাৰ যিখিনি চুটি গল্প ইয়াত যিখিনি আমাৰ জীৱনীৰ কথা থাকিব বা বিভিন্ন যিখিনি পাঠ্যপুথি থাকিব, তাৰ বাদেও আমি যদি ইনফৰমেশ্যন চেণ্টাৰ হিচাপে সেইটো যদি কনভাৰ্ট কৰোঁ বা ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে মানে যিকোনো সময়ত ডিজিটেলি নলেজখিনি আমাৰ লাভ কৰিব পাৰিব। যাৰ কাৰণে ইয়াত কেইটামান কম্পিউটাৰৰ দৰকাৰ হ'ব, ভাল অপাৰেটৰ এজনৰ প্ৰয়োজন হ'ব। তো এইখিনি ব্যৱস্থাটো যাতে আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষ লগতে আমাৰ FLNৰ যিখিনি বিষয়ববীয়া আছে কনচালটেণ্ট হিচাপে, বিশেষকৈ মই আমাৰ ডক্টৰ সুভাষ ৰাভা ডাঙৰীয়া মোৰ লগত উপস্থিত আছে, তেখেতক মই ৰিকুৱেষ্ট এটা কৰিছোঁ যে আমি গভৰ্ণমেণ্ট ফালৰ পৰা ইয়াত যদি কেইটামান কম্পিউটাৰ ছেট দিব পাৰোঁ আৰু ইনফৰমেশ্যন চেণ্টাৰ হিচাপে যাতে লাইব্ৰেৰী লগতে ইনফৰমেশ্যন চেণ্টাৰ সেইটো যাতে আমি বনাব পাৰোঁ, সেইটোৰ কাৰণে মই তেখেতসকলক মানে ঠিক ছাজেষ্ট নহয় ৰিকুৱেষ্ট এটা কৰিছোঁ। আৰু মোৰ নিজৰো দায়িত্ব আছে আৰু সেইটো কৰিব পাৰিলে ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বেছি ভাল হ'ব বুলি মই ভাবিছোঁ। ছাৰ, প্ৰতিখন স্কুলতে এনেকুৱা দিয়া ব্যৱস্থা কৰা হ'ব নেকি যদি লাইব্ৰেৰী? হয়, এইটোতো আমি টাৰ্গেট কৰিছোঁ, টাৰ্গেটটো আমাৰ আছে, কাৰণ বহুত স্কুল আছে মানে আমাৰ ডিষ্ট্ৰিক্টত বা আমাৰ ব্লকতে মানে 500+ স্কুল আছে। গতিকে এট এ টাইম 500 মানে স্কুলক আমি লাইব্ৰেৰীটো এনেই আমি তেনেকুৱা কৰিব নোৱাৰিম, কিন্তু হয় চেল্ফ ইনিচিয়েটেড। আৰু ইতিমধ্যে আমাৰ লাইব্ৰেৰীত বুক বেংক তেনেকুৱা আছে। আমাৰ গভৰ্ণমেণ্ট ফালৰ পৰা যিখিনি সৰু সুৰা কিতাপ আছে, চুটি গল্পৰ পৰা আদি কৰি যিখিনি জীৱনৰ মানে হেৰি আছে, কি বুলি কয় লাইফ জীৱনৰ কি বুলি কয় সেইটো আমাৰ বায়'গ্ৰাফি জীৱনী কিতাপ যিবিলাক আছে এইবিলাক আমাৰ ৰখা হৈছে। আৰু কিছুমান কিতাপবিলাক আমাৰ আছে ইতিমধ্যে বিভিন্ন স্কুলবিলাকত। গতিকে ঠিক তেনেকৈ আজি যিটো কৰিলোঁ উত্তৰ বৰপুখুৰী মানে মধ্য ইংৰাজী বিদ্যালয়, তেনেকুৱা আমি নিশ্চয় কৰি যাব লাগিব ভৱিষ্যতে, আৰু সেইটো কৰাৰ খুবেই দৰকাৰ আছে আৰু আমি এইটো কৰিম। আমি আচলতে ভাবিব লাগিব, অভিভাৱকসকলৰ বহুতখিনি আমাৰ দায়িত্ব আছে তেনে ক্ষেত্ৰত। যিটো মোবাইলৰ কথা আজি
যে বৰ্তমান ডিজিটেলাইজ হৈ গ'ল পৃথিৱীখন, যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী ইতিমধ্যে আমাৰ প্ৰত্যেকটো ঘৰত যিহেতু ডিজিটেল মোবাইলবিলাক আছে, তেখেতসকলে এতিয়া চুব ধৰিছে, চাব ধৰিছে। তো এইটো সময়ৰ লগত এই বস্তুখিনি আহিছে। তথাপিও কিন্তু আমি সদায় ক'ব লাগিব, আমাৰ অভিভাৱকসকলৰ আমাৰ দায়িত্ব আছে, আমাৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে কি আমাৰ ল'ৰা ছোৱালীক ডিজিটেল এডুকেশ্যনৰ লগত ডিজিটেল ক্লাছৰ বাদেও আমাৰ যিখিনি মেনুৱেল ক্লাছ থাকে, লাইব্ৰেৰীৰ পৰা আদি কৰি আমাৰ যিখিনি পাঠ্যপুথি থাকে, এইখিনি কিন্তু ল'বই লাগিব। কাৰণ বৰ্তমান সময়ত এনেকুৱা হৈছে, আমি ডিজিটেলি বস্তুবিলাক যদি কৰিবলৈ যাওঁ, শিক্ষা দিবলৈ যাওঁ, আমাৰ বহুত ছাইড মানে ডিমেৰিটছ আছে সেইটোত। যাৰ কাৰণে মই ভাবোঁ যে ডিজিটেলি ক্লাছ লোৱাটো বা ক্লাছটো হৈয়ে থাকিব, মোবাইল ল'ৰা ছোৱালীটো ব্যৱহাৰ কৰিবই লাগিব বা কৰিবই। কিন্তু তেনে ক্ষেত্ৰত আমাৰ অভিভাৱকসকল, সচেতন ব্যক্তিসকল বা নাগৰিকসকলে ভাবিব লাগিব যে আমি মোবাইলটো ইউজ কৰাৰ লগতে আমি কেনেকৈ আগবাঢ়ি যাম। মোবাইলো থাকিব, আমি মোবাইলটো ভালকৈ ইউজ কৰাৰ লগতে আমি কেনেকৈ আগবাঢ়ি যাম, কেনেকৈ শিক্ষা ল'ম, এই বস্তুটো আমি ভাবিব লাগিব। কাৰণ আমিতো মোবাইল বন্ধ কৰিব নোৱাৰোঁ, মোবাইলটো থাকিবই, কিন্তু মোবাইলটো আমি প্ৰপাৰলি ইউজ কৰাৰ কাৰণে আমাৰ অভিভাৱকসকল ভাবিব লাগিব, আমাৰ শিক্ষক গুৰুসকল চাব লাগিব, মা দেউতা ভাবিব লাগিব, আমাৰ সচেতন ব্যক্তিসকল ভাবিব লাগিব। হয়, নিউ এডুকেশ্যন পলিচি এইটোতো আজি 36 ইয়াৰ্ছৰ পিছত 34 ইয়াৰ্ছৰ পিছত আমাৰ নিউ এডুকেশ্যন পলিচি আৰম্ভ হৈছে। তো তেনে ক্ষেত্ৰত মই ভাবোঁ নিউ এডুকেশ্যন পলিচিটো যিহেতু 34 বছৰৰ পিছত আহিছে, নিশ্চয় আমাৰ যিখিনি স্কলাৰ ডাঙৰ দীঘল আমাৰ যিখিনি আমাৰ ব্যক্তিসকল আছে, তেখেতসকলে এইবিলাক গোটেই প্লেনিং কৰি বনোৱা হৈছে। তো তেনে ক্ষেত্ৰত যিটো 5334 কাৰিকুলাম অফ মানে এক্টিভিটি, তো 5334 কাৰিকুলাম অফ যিটো এক্টিভিটি কৰা হৈছে, তো সেইটোত নিশ্চয় মই ভাবোঁ যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট মানে হেৰি হ'ব, সুবিধাজনক হ'ব। খালি আমি ল'ৰা ছোৱালীক পঢ়াৰ প্ৰতি যিটো হেৰি আছে, আমাৰ যিটো কি বুলি কয় ইচ্ছা, এইখিনি আমি ইচ্ছাটো ল'ৰা ছোৱালীক এইখিনি প্ৰতিভা ওলাই অনাৰ কাৰণে আমাৰ ফেচিলিটেট কৰি দিব লাগিব আমাৰ গাৰ্জেনসকলে, আমাৰ শিক্ষক গুৰুসকলে। মই ভাবোঁ যে নিউ এডুকেশ্যন পলিচিটো এনেকুৱা এটা পলিচি, যিটো পলিচিত আমাৰ ল'ৰা ছোৱালীয়ে মানে সময়ৰ লগত পৰি যাই থাকিবহে লাগে, এটা সময়ত ধুনীয়াকৈ তেখেতসকলে নিজৰ এচিভমেণ্টটো পাব। এইটো ভাল, নিউ এডুকেশ্যন পলিচিৰ গোটেই হেৰিখিনি ষ্ট্ৰেটেজিখিনি ভাল। প্ৰথম কথা যে এই উত্তৰ বৰপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ কাৰণে এটা ভাল খবৰ, লগতে খৈৰাবাৰী শিক্ষা খণ্ডৰ বাবেও এটা ভাল খবৰ। প্ৰথমতে কৈ ল'ব খুজিছোঁ, এই যিটো আজি পুথিভঁৰাল উন্মোচন হ'ল, এই পুথিভঁৰালটো আচলতে কোনো চৰকাৰী ফাণ্ডৰ পৰা হোৱা নাই। ইতিমধ্যে ইয়াত এটা লাইব্ৰেৰী আছিল, কিন্তু এটা শৃংখলাবদ্ধ ৰূপত নাছিল বা লাইব্ৰেৰীটো ভাল ধৰণে আমি ব্যৱহাৰ কৰিব পৰা নাছিলোঁ। ইয়াক আৰু অকণমান আমি সজাই পৰাই অলপ অৰ্গেনাইজ কৰি পেলাই এটা সুন্দৰ আকৰ্ষণীয় এটা লাৰ্ণিং স্পেচলৈকে ইয়াক ৰূপান্তৰ কৰা হৈছে। ইয়াৰ আঁৰৰ কাহিনীটো এনেকুৱা ধৰণৰ, এতিয়া আপোনালোকে সকলোৱে জানে যে অসমত নিপুণ অসম অভিযান আৰম্ভ হৈছে, য'ত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ধাৰণা দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে শিশুসকলক। এতিয়া কথা হ'ল যে আমাৰ যিটো ছাত্ৰ ছাত্ৰীসকল ক্ৰমান্বয়ে সময় বাঢ়ি যোৱাৰ লগে লগে বা বাঢ়ি অহাৰ লগে লগে কিতাপৰ প্ৰতি যিটো আগ্ৰহ, কিতাপ পঢ়াৰ যি ধাউতি, সেইটো নোহোৱা হৈ গৈছে। গতিকে ল'ৰা ছোৱালীসকলক যাতে আমি কিতাপৰ প্ৰতি অকণমান আগ্ৰহ জন্মাব পাৰোঁ, যিটোৰ জৰিয়তে তেওঁলোকৰ বুনিয়াদী সাক্ষৰতাৰ আহৰণ কৰাৰ উপৰিও তেওঁলোকৰ যিখিনি বৌদ্ধিক বিকাশ হ'ব লাগে, সেইখিনি বিকাশ হোৱাৰ সুযোগ তেওঁলোকে লাভ কৰিব। কাৰণ আমি সকলোৱে জানো যে কেৱল পাঠ্যপুথিখন, যিখন শ্ৰেণীৰ যিটো পাঠ্যপুথি, সেইখনেই জ্ঞান অৰ্জনৰ কাৰণে একমাত্ৰ সম্বল বা সমল হ'ব নোৱাৰে। সেই পাঠ্যপুথিৰ উপৰিও বিভিন্ন ধৰণৰ তেওঁলোকৰ বয়স আৰু ৰুচি অনুপাতে আমি যদি তেওঁলোকক যদি পাঠ্যবস্তু দিব পাৰোঁ, তেতিয়াহে তেওঁলোকৰ আচলতে পঠন বিকাশ হোৱাৰ লগতে তেওঁলোকৰ যিখিনি বৌদ্ধিক বিকাশ, চিন্তা কৰিবৰ, যুক্তি দিবৰ যিখিনি বৌদ্ধিক বিকাশ হ'ব লাগে, সেইখিনি হোৱাৰ সুযোগ দিব পাৰিম। আৰু সেইকাৰণেই আচলতে এনেধৰণৰ এটা লাইব্ৰেৰী, মই লাইব্ৰেৰী কাম লাৰ্ণিং চেণ্টাৰ বুলি ক'ব খুজিছোঁ, এটা চেণ্টাৰ যিটোত আচলতে কেৱল কিতাপেই নহয়, গোটেই বেৰবোৰত আচলতে আকৰ্ষণীয়ভাৱে কিছুমান তেওঁলোকে জানিব লগা কথা এটা লিপিবদ্ধ আছে, কিছুমান শিক্ষণ সামগ্ৰী আমি ইয়াত ধুনীয়াকৈ সজাইছোঁ, থৈছোঁ। গতিকে তাৰ দ্বাৰা তেওঁলোকে নিজেই তাত গৈ পেলাই পঢ়িব, চাব, এটা শিকন ছেল্ফ লাৰ্ণিং এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু সেইটোৱে তেওঁলোকৰ বাবে এটা উদ্দীপক, যিটো ষ্টিমুলেটিং বুলি পেলাই কয়, ষ্টিমুলেটিং এটা পৰিৱেশ দিব, যিটোৰ জৰিয়তে তেওঁলোকে আচলতে ভাবিবলৈ শিকিব, চিন্তা কৰিবলৈ শিকিব, আৰু তেওঁলোকৰ যিটো পঠন ৰিডিং স্কিলৰ বিকাশ হ'ব, ভৱিষ্যতে তেওঁলোকে নিজেই পঢ়ি পেলাই
জ্ঞান লাভ কৰিব পাৰিব। আমি দুই ধৰণে পঢ়োঁ, আমি এবাৰ পঢ়িবলৈ শিকোঁ, আনটো শিকিবলৈ পঢ়োঁ। এতিয়া যেতিয়া তেওঁলোকে পঢ়িবলৈ শিকিবৰ কাৰণে যথেষ্ট সমল পাব, তেওঁলোকৰ পঢ়াৰ কামটো হৈ যাব বা সেই দক্ষতা লাভ কৰিব, তাৰ পিছতে তেওঁলোকে আচলতে শিকিবলৈ যিটো পঢ়াৰ কাম তেওঁলোকে কৰিব পাৰিব বা সেই বাটে তেওঁলোকে আগবাঢ়িব পাৰিব। গতিকে আমি আশা কৰিছোঁ যে এই উত্তৰ বৰপুখুৰীত যিটো আজি লাইব্ৰেৰী বা লাৰ্ণিং চেণ্টাৰটো হ'ল, ইয়াৰ জৰিয়তে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটা পৰিৱেশ লাভ কৰিব আৰু তাৰ দ্বাৰা তেওঁলোকৰ যিটো পঠন বিকাশ বা বৌদ্ধিক বিকাশ হ'ব। আৰু ইয়াৰ লগে লগে আজি ইয়াত আমাৰ আন সমল কেন্দ্ৰৰ CRCসকল ইয়াত উপস্থিত আছে, তেওঁলোকৰ কাৰণেও এটা আৰ্হি স্বৰূপ হ'ল। এইটো আকৌ এবাৰ কৈছোঁ, এইটো ছেল্ফ ইনিচিয়েটেড, একেবাৰে নিজাৰ প্ৰচেষ্টাত স্কুলখনৰ CRCৰ এই স্কুলৰ শিক্ষকসকলৰ এটা নিজা প্ৰচেষ্টাত এই লাইব্ৰেৰীটো হৈ উঠিছে। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। এই ধৰণে আমি আৰু আন ক্লাষ্টাৰসমূহত ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰিম। গতিকে সেইটোৱে আমাৰ আশা, যাতে এই খণ্ডটো খৈৰাবাৰী ব্লক যিটো আমাৰ এডুকেশ্যন ব্লক, ইয়াত যাতে স্কুলসমূহত এটা সুন্দৰ লাইব্ৰেৰী, একোটা লাইব্ৰেৰী হৈ উঠে, যাৰ জৰিয়তে ল'ৰা ছোৱালীসকলে এটা পঢ়াৰ পৰিৱেশ লাভ কৰে। নহয়, আমাৰ বহুত দিনৰ পৰাই এইটো এটা আমাৰ ইচ্ছা আছিলে। গতিকে আমাৰ যিহেতু গাঁৱৰ ল'ৰা ছোৱালী অতি পিছপৰা অঞ্চল, আৰু মই যিহেতু বৰ্তমান এইখন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক, এটা লক্ষ্য আছিল যে আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি বৌদ্ধিক দিশতে হওক বা ক্ষেত্ৰতে হওক আমি তেওঁলোকক কেনেকৈ আগুৱাই নিব পাৰিম, এই কথাটো আমাক বহুত কেইজন শিক্ষকে কথাটো আগবঢ়াইছিল। আমাৰ বিশেষকৈ বৰা ছাৰে হওক বা আমাৰ এই দীপক বৰুৱা বা আমাৰ নাৰ্জী নাথ, এনেকৈ মানে ল'ৰা ছোৱালীক ছাৰ কেনেকৈ আমি আগুৱাই নিব পাৰিম। তেতিয়া আমি চিন্তা কৰিলোঁ যে আমি তেওঁলোকক কেনেকৈ মানে পঢ়াৰ প্ৰতি যাতে আসক্তিটো আনিব পাৰোঁ, এইটো এটা লক্ষ্য আছিলে। আৰু সেইমতে আমি এই পুথিভঁৰালটো আমি চিন্তা কৰিলোঁ আৰু সেইমতে আজি হ'ল। আৰু আমি আশা কৰিছোঁ আমাৰ ভৱিষ্যতত আমি তেওঁলোকক যিমান পাৰোঁ আমি কিতাপ অধ্যয়ন কৰিবলৈ এটা প্ৰয়াস কৰিম। আৰু সেইমতে আমি আশা কৰিছোঁ যে তেওঁলোকে নিশ্চয় জীৱনত এই অধ্যয়ন কৰি আগবাঢ়ি যাব বুলি আমাৰ এটা আশা। কেতিয়াবা চিন্তা চৰ্চা কৰি আছিলে যে এইটো এতিয়া মই যেতিয়া দায়িত্বভাৰ ল'লোঁ তেতিয়াৰ পৰাই এইটো চিন্তা চৰ্চা কৰিছোঁ যে এই মানে অকণমান সাম্প্ৰদায়িক দিশত হৈ যায় বস্তুটো, যে আমি বহুত পিছপৰা, এইটো চৌহান মানুহ। আনকি আপুনি এটা চিন্তা কৰক, এইখিনি মাটি যিটো, এই মাটিখন আমাৰ দেউতাই দান দিয়া, আৰু মই সৌভাগ্যক্ৰমে ইয়াতে চাকৰি পাইছোঁ। আৰু সেইটো এটা উদ্দেশ্য আছিল, আৰু সেই কথাবিলাক আমাৰ ছাৰসকলক কৈছিলোঁ আৰু তেওঁলোকে সহযোগ কৰিছে। আৰু সেইটো কাৰণতে আজি এই অনুষ্ঠানটো ইয়াত আমি পাতিবলৈ বা প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ। বিদ্যাৰ ভঁৰাল বুলি ক'ব লাগিব, শিক্ষাৰ ভঁৰাল লাইব্ৰেৰী অনুষ্ঠান হ'ল, যিহেতু ল'ৰা ছোৱালীখিনি পঢ়ি শুনি বহুতো উপকৃত হ'ব আৰু বিদ্যালয়খনত আমাৰ উন্নতি হ'ব। আজি আপোনাৰ যদি শিক্ষাৰ বিষয়ে এইটোতো আমাৰ ভাষাই নাই কেনেকৈ প্ৰকাশ কৰিম। গতিকে আনন্দ দেখে আমি মানে গদগদ হৈছোঁ এইকাৰণে যে আমাৰ যিসকল বিষয়া আমাৰ ধৰক আমাৰ ওপৰত দৃষ্টিভংগী থাকে, আমি তেওঁলোকৰ ওপৰত মানে অপেক্ষা কৰোঁ যে তেওঁলোকেও আমাক ভাল পৰামৰ্শ দিয়ক, আমি কেনেকৈ আগবাঢ়ি যাম। আৰু সেইমতে আমাকো তেওঁলোকে সহায় সহযোগ কৰিছে। আৰু আজি আহি আমাৰ এইটো অনুষ্ঠান উন্মোচনো কৰিলে আৰু তেওঁলোকে ভাষণো ৰাখিলে, আমাৰ ল'ৰা ছোৱালী নিজেও শুনিছে, আমিও শুনিছোঁ। গতিকে আমি কিছু সফল হৈছোঁ বুলি আমি নিজকে নিজে অনুভৱ কৰিছোঁ। আৰু আমাৰ যিটো কামনা, সেইটো মানে উদ্দেশ্যত আমি সফল হৈছোঁ বুলি এটা অনুভৱ হয় আৰু।